নমস্কাৰ আজি কোৱেশ্চনটো দিয়া আছে প্ৰথম 20টা অযুগ্ম সংখ্যাৰ যোগফল কিমান গতিকে আমি যদি এটা এটা কৰি লিখিব যা বহুত টাইম লাগিব ইয়াত কিছু এটা ফৰ্মুলা আছে আৰু এই ফৰ্মুলা ইউজ কৰিম শৰ্টকাট কৰিম চাওক প্ৰথম অপচনটো দিয়া আছে a দিয়া আছে কিমান 420 b দিয়া আছে 400 c দিয়া আছে 405 আৰু d দিয়া আছে 300 ঠিক আছে এটো আমি কেনে কৰিম আমাৰ যদি এনেকুৱা থাকে যে অযুগ্ম সংখ্যা যদি থাকে অযুগ্ম প্ৰথম ইয়াত কি আছে প্ৰথম বুলি কৈছে আৰু অযুগ্ম বুলি কৈছে প্ৰথম অযুগ্ম 20টা অযুগ্ম সংখ্যা গতিকে n কিমান হ'ব 20টা হ'ব n কিমান হ'ব 20 আৰু প্ৰথম অযুগ্ম সংখ্যাৰ যোগফলৰ ফৰ্মুলাটো হ'ল n স্কয়াৰ অৰ্থাৎ তেতিয়াহ'লে আমি কি লিখিব পাৰিম এটো 20 স্কয়াৰ লিখিব পাৰিম এতিয়া 20 স্কয়াৰ মানে কিমান 400 হ'ব গতিকে অপচন বি টো শুদ্ধ হ'ব যদি যুগ্ম বুলি ক'লেহেঁতেন তেতিয়াহ'লে কি কোনটো ফৰ্মুলা হ'লেহেঁতেন n ইনটু n প্লাস 1 এইটো ফৰ্মুলা ইউজ কৰিম ঠিক আছে যুগ্ম এটা চাই লওক দ্বিতীয় কোৱেশ্চনটো দিয়া আছে প্ৰথম 20টা যুগ্ম সংখ্যাৰ যোগফল কিমান হ'ব অপচন এ দিয়া আছে 400 অপচন বি দিয়া আছে 420 অপচন সি দিয়া আছে 320 আৰু অপচন ডি দিয়া আছে 240 ঠিক আছে যদি অযুগ্ম সংখ্যাৰ যোগফল বুলি কয় তেতিয়াহ'লে ফৰ্মুলা আমি ইউজ কৰিম n ইনটু n প্লাস 1 এইটো ফৰ্মুলা এটা n টো কি এই 20টা যে দিয়া আছে এটো হ'ল n ৰ ভ্যালু n কিমান 20 হ'ব তেতিয়াহ'লে এই ফৰ্মুলা পাতি দিলে হ'ল ইয়াত কি আছে n ৰ ভ্যালু কিমান আছে 20 আছে ইয়াত পাতি দিলে হ'ল ইয়াত কিমান আছে 20 ইনটু 20 প্লাস 1 কি কৰিম 20 প্লাস ইনটু কিমান হ'ব 21 এটো কিমান হ'ব 420 এটো লগত এটো পূৰণ কৰিলে কিমান হ'ব 420 কেনেকৈ 21 2 42 হ'ব 0 to 0 পাতি দিছো ঠিক আছে ইয়াৰ শুদ্ধটো হ'ব অপচন বি 420 গতিকে এনেকুৱা ধৰণৰ শৰ্টকাট জানিবৰ কাৰণে মিছন ফান্ডা চেনেলখন সাবস্ক্ৰাইব কৰক